তো হেল্ল' গাইজ ৱেলকাম টু ইয়ৰ চেনেল আছাম কেজিবই। আজি আপোনালোকৰ নতুন ভিডিঅ' এটা দিম বুলি ভাবিছোঁ। মানে এইটো নৰ্থ গুৱাহাটীত আজি পূজা চাব আহিছোঁ। আজি লাষ্ট দিনাখন নৰ্থ গুৱাহাটীত মানে ৰাৱণটো জ্বলাই আৰু এটা ৰাৱণ ওখকৈ ৰাৱণ এটা বনায়। সেয়া আজি দেখুৱাম, এটা শ্বৰ্ট ভিডিঅ' কৰি পেলাই এনেকুৱাকৈ বনাম আৰু ইমান এটা সেই ব্লগ নবনাম। আৰু বন্ধুসকলে মই নৰ্থ গুৱাহাটীৰ পূজা এইবাৰে প্ৰথম চাব আহিছোঁ, এয়াই প্ৰথম। আৰু আপোনালোকে বগা বগা গাড়ীখন দি দেখিছে, সেইখন গাড়ীত বহুত টকাৰ হিল্লাই আনিছে। মানে কি ইয়াত লাষ্ট দিনাখন 2 লাখ 3 লাখ টকাৰ হিল্লাই মাৰি উৰাই দিয়ে। আমি দেখাই আছোঁ চব। বেয়া যাব
মাৰি ৰাখব আধা ঘণ্টামান এতিয়া Durga bhai ke Masuli ikan kali. Hille mari ase. Iya ase te. Eki sur ase. Bahut time ase aro hille mari thakbu. তো গাইস কিমান আৰু হিল্লে মাৰা দেখাই থাকিম আৰু বহুতখিনি দেখালোঁ আৰু বহুত টাইম হিল্লে মাৰিয়ে থাকোঁ মানে ইয়াতে আধা ঘণ্টাৰো বেছি টাইম মাৰি থাকে হিল্লে ইয়াতে মানে চাবা অনিশ্চয় নোহোৱা হৈ যায় এনেকুৱা হিল্লে মাৰে তো বাই বাই গাইছ আজিলৈকে ইমানেই ভিডিঅ'টো মানে লাইক চবখিনি কৈ দিব আৰু গাইছ ই কণী খাই আছে ই কণী আৰু ঘুগনি খাই আছে গাইছ ঘুগনিটো খাই লওঁ ঘুগনিটো মেইন না পূজাত ঘুগনিটো খাই ল'ব লাগিব আৰু ঘৰ গাঁও আৰু এতিয়া চব 9টা বাজি গ'ল পূজা সেই আৰু